নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। তো এতিয়া সময় হৈ গ'ল আপোনাৰ 8:30 আৰু মানে আজি মানে কি কয়, আমাৰ যিহেতু খেতি ছিজন আহি আছে, তো খেতিৰ কাৰণে মানে আগতে কঠীয়া পাৰি ল'ব লাগে, কঠীয়া তুলিব লাগে কঠীয়া পাৰিব লাগে। তো তাৰ কাৰণে মানে কোৰ চোৰ মাৰা হ'ব আজি। পাপা আৰু ভাইটিহঁতে মাৰি আছে কোৰ, তো ময়ো কোৰ চোৰ মাৰি দিওঁগৈ। তো এইফালে চাওক, আমাৰ ইয়াতে কঠীয়া পৰা হ'ব। তো এতিয়া কোৰ মাৰিম আমি। বন্ধু বান্ধৱীসকল, কোৰ মাৰি দিলোঁ, ভালেমানখিনি মাৰিলোঁ। পাপাই পিছবেলা মাৰিম বুলি ক'লে বাকীখিনি, তো সেইকাৰণে এতিয়া আহিলোঁ আৰু মোৰো ভাগৰ লাগিলেগৈ। তো এতিয়া গা চা ধুই ল'ব লাগিব, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। কি কৈছা তুমি? কি কৈছা তুমি ইয়াত? কি কৈছা তুমি? তুমি নিজে নিজে ধুই আছা যে তোমাৰ গাড়ীখন? তো বন্ধু বান্ধৱীসকল, মই ফ্ৰেছ হৈ আহি গ'লোঁ। এতিয়া যাম আমি চাবুৱা। যিহেতু আজি দেওবাৰ ন, দেওবাৰে মানে আজি সকলোবোৰ ফ্ৰী থাকে, সেইটো কাৰণে আমি যাম বুলি ভাবিছোঁ এতিয়া চাবুৱা। যিহেতু বেটিও মানে মাকক বহুত দিন লগ পোৱা নাই, মাকক লগ কৰা হ'ব। তো সেইটো কাৰণে আমি এতিয়া চাবুৱা যাম। তো বাকী আৰু মাক লগ ধৰি লৈছোঁ। মা, মই আৰু বেটি যাম, আৰু বাকী ভাইটি আৰু পাপা আপোনাৰ ঘৰত থাকিব। তাৰপিছত আমি গৈ আছোঁ এতিয়া চাবুৱা। তো চাই থাকিব ভিডিঅ'টো আগলৈ। তো বন্ধু বান্ধৱীসকল, বৰ্তমান আমি গৈ আছোঁ। তো এইফালে মোৰ লগত আছে মা আৰু বেটি, দুইজনী পিছফালে বহিছে। তাৰপিছত এতিয়া 5 লিট গৈ কিবা বজাৰ কৰিব লাগিব। কিবা কিবি কৈ পঠিয়াইছে বোলে মাক আনিবলৈ, বজাৰ কৰি নিবলৈ গৈছে জিমিয়ে। তো বজাৰকেইটা কৰি ল'ব লাগিব। বন্ধুসকল, বজাৰ চজাৰ কৰি ল'লোঁ। মায়ে এইবোৰ কিবা কিবি চব্জি, কেঁচা শাক পাচলি যি অৰ্ডাৰ দিছিলে জিমিয়ে আনিবলৈ, সেইখিনি লৈ ল'লে। তাৰপিছত মই লৈ ল'লোঁ আপোনাৰ মাংস আৰু মাজা। তাৰপিছত এতিয়া গৈ আছোঁ আমি চাবুৱা। তো এতিয়া লগ পাই আছোঁ আপোনালোকক ডাইৰেক্ট চাবুৱাত। তো বন্ধু বান্ধৱীসকল, পাই গ'লোহি আমি চাবুৱা, জিমিহঁতৰ ৰুমত। এইফালে বেটি শুই আছিলে, আপোনাৰ টোপনি গৈ আছিলে, আৰু সেইফালে জিমি চব এইজনী ওলাই আহিছে। তো এতিয়া ভিতৰত যাওঁ, তো ভিতৰত লগ পাই আছোঁ আপোনালোকক। তো বন্ধু বান্ধৱীসকল, এইফালে মিঠাই আনিছিলোঁ চাহৰ লগত খাবলৈ কাৰণে। এইফালে জিমিয়ে চাহ বনাই আছে। কেনেকুৱা লাগে এনেই খাই চোৱাচোন মিঠাইটো অকণমান টেষ্ট কৰি চোৱাচোন। মজা। 10 টকা হয়, এটাতে 10 টকা। যাবগে লাগিব পাপাৰ লগত। মোৰ ফ্ৰেণ্ড আছে নহয়। তো এইফালে চব বন্ধুসকল, পুৰা দিয়ে ৰন্ধা বঢ়াত ব্যস্ত হৈ আছে। এইফালে পিঁয়াজ দি মেলি ৰেডি হৈ আছে। মাংসখিনি এতিয়া সিজাব লাগিব। মছলা
তো বন্ধু বান্ধৱীসকল এইফালে চব পুৰা মাংস সিজি আছে এইখিনি সিজাৰ পিছত আৰু পুৰা ধুনীয়াকৈ ভাত চাত খাই ল'ব লাগিব ৰাতিপুৱা একো খাই বৈ নাই আহা ভালকৈ ভাতটো খাই ল'ব লাগিব এতিয়া এইফালে চক ভাত ৰেডি হৈ গ'ল বহুত ভোক লাগি আছে খাই লওঁ এতিয়া ভাত তো বন্ধু বান্ধৱীসকল এতিয়া সময় হৈ গ'ল আপোনাৰ 5:30 আৰু আমি জাষ্ট ওলাইছোঁ মানে জিমিহঁতৰ ৰুমৰ পৰা তো ইফালে আছে জিমিহেঁতি এয়া মানে এতিয়া যাব লৈছোঁ আমি ঘৰলৈ Chunu Mark bye bye kau dia Chunu Mark bye bye kau dia bye bye itu ani kali slime jam deh oke Spiderman buku jadi ঠিক আছে kau dia One eternity later. তো বন্ধু বান্ধৱীসকল এতিয়া সময় হৈ গ'ল আপোনাৰ 8:30 আৰু আমি জিমিহঁতৰ ৰুমৰ পৰা পুৱা প্ৰায় আপোনাৰ 3 ঘণ্টামানে হ'ল আৰু আহি মেলি ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হৈ মেলি আপোনাৰ অলপ দেৰি জিৰাই ল'লোঁ আৰু ফোনটো চাৰ্জত ৰাখি দিছিলোঁ তাৰপিছত এতিয়া চাৰ্জ হোৱাৰ পিছত আৰু আজিৰ ব্লগটো মানে সামৰি দিওঁ বুলি ল'লোঁ ফোনটো তো আজিৰ ব্লগটো যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কৰি দিব আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা পালে চাই আৰু পাৰিলে শ্বেয়াৰো কৰি দিব আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ভিডিঅ'টোলৈ নতুন হয় মানে চেনেলটোলৈ যদি নতুন হয় তেওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিব তেতিয়া মানে আপোনালোকে আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিব আৰু আজি ব্লগটো ইমানতে সামৰি দিছোঁ তো লগ পাম আপোনালোকক আৰু এটা নতুন লগত দেন বাই বাই